নমস্কাৰ বন্ধুসকল, ছ'চিয়েল লাইফ এক্সপ্ল'ৰলৈ স্বাগতম জনাইছোঁ। অসমৰ হাবি বন আদিত নানা ধৰণৰ বনৌষধি পোৱা যায়। প্ৰাথমিক চিকিৎসা হিচাপে অসমৰ বিভিন্ন স্থানৰ মানুহ এই বনৌষধিবিলাকৰ ওপৰত বহুখিনি নিৰ্ভৰশীল। বনৌষধিসমূহৰ পাৰ্শ্বক্ৰিয়া কম। আজি ছালকুঁৱৰী অৰ্থাৎ এল' বাৰ্বাডেন্সিছ মিলাৰৰ বিষয়ে জানো আহক। ছালকুঁৱৰী সাধাৰণতে শুকান আৰু উষ্ণ অঞ্চলত জন্মা এবিধ ৰসাল গা গছৰ ঔষধি গছ। যিকোনো ধৰণৰ টাব অথবা মাটিৰ পাত্ৰত ই সহজে হয়। যদি আপুনি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰিব। ছালকুঁৱৰীৰ ঔষধি গুণবোৰ জানো আহকচোন। 1 নম্বৰ, ছালকুঁৱৰী মানুহৰ বিভিন্ন প্ৰকাৰৰ উদৰ ৰোগ, মূত্ৰদোষ, শুক্ৰদোষ, কৃমি আদি বেমাৰত ব্যৱহাৰ কৰা হয়। 2 নম্বৰ, টাইফয়েড, নিমুনিয়া আদিত জ্বৰৰ প্ৰকোপ কমাবলৈ ছালকুঁৱৰী বটি মূৰত ভৰণ হিচাপে দিয়া হয়। 3 নম্বৰ, অৰ্চ, জুয়ে পোৰা, মুচুকা খোৱা আদিতো ছালকুঁৱৰী বটি প্ৰলেপ দিলে যথেষ্ট উপশম হয়। 4 নম্বৰ, উচ্চ ৰক্তচাপ, বায়ু ৰোগ আৰু মূৰৰ বিষতো ছালকুঁৱৰীৰ প্ৰলেপ দিলে উপকাৰ হয়। 5 নম্বৰ, বিভিন্ন প্ৰকাৰৰ ছালৰ ৰোগ যেনে আৰ্দ্ৰতা, শালমইনা, সূৰ্যৰ প্ৰভাৱত ছাল জ্বলা আদিত ছালকুঁৱৰীৰ ৰস সানিলে ভাল ফল পোৱা যায়।